নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক পুনৰ এবাৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি 7.4ৰ সমস্যাবোৰ সমাধান কৰিম। প্ৰথমতে আমি 1 নম্বৰ সমস্যাটো সমাধান কৰি লওঁ। প্ৰশ্নটো লিখিছে, দেখুওৱা যে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত অতিভুজেই হ'ল দীৰ্ঘতম বাহু। আমি প্ৰথমতে সমকোণী ত্ৰিভুজ এটা আঁকিব লাগিব। মই ABC নাম দি এটা সমকোণী ত্ৰিভুজ আঁকিছোঁ, য'ত বি কোণটো সমকোণ। সমকোণ মানে এডাল লম্ব আঁকিব লাগিব, এডাল ভূমি সাপেক্ষে এডাল লম্ব আঁকিব লাগিব আৰু ইয়াত 90 কোণ উৎপন্ন হ'ব। আৰু তোমালোকক পুনৰবাৰ সোঁৱৰাই দিছোঁ যে সমকোণৰ বিপৰীত বাহুডাল অতিভুজ বুলি কোৱা হয়। ইয়াত AC অতিভুজ, আৰু এই ত্ৰিভুজটোৰ এই AC বাহুডাল অৰ্থাৎ এই অতিভুজডালেই আমি আন দুডাল বাহুতকৈ দীৰ্ঘ দেখাব লাগে। দীৰ্ঘ মানে দীঘল। এই সমস্যাটো সমাধান কৰাৰ আগে আগে আমি এটা কথা বুজি পাব লাগিব যে এটা কথা জানিব লাগিব, এটা ত্ৰিভুজৰ যিটো কোণ আটাইতকৈ ডাঙৰ থাকে, ধৰ এইটো ত্ৰিভুজৰে আমি ধৰি লৈছোঁ, এই ত্ৰিভুজটোৰ এইটো কোণ ডাঙৰ ধৰি ল'লে এইডালৰ বিপৰীত বাহুডাল সদায় দীঘল হয়। মানে ত্ৰিভুজ এটাৰ যিটো কোণ আটাইতকৈ ডাঙৰ, সেই কোণটোৰ বিপৰীত বাহুডাল বাকী আন যি দুডাল বাহু থাকিব, এই বাহু দুডালৰ তুলনাত ই দীৰ্ঘ হ'ব। আৰু তেনেদৰে ইয়াৰ ওলোটাটো হ'ব, ত্ৰিভুজ এটাৰ যিডাল আটাইতকৈ দীৰ্ঘতম বাহু, সেইডালৰ অপজিট যিটো কোণ থাকিব, বিপৰীত কোণ থাকিব, সেইটো সদায় ডাঙৰ হ'ব। আৰু ত্ৰিভুজটোৰ যিটো কোণ আটাইতকৈ সৰু, ধৰি লৈছোঁ মই এইটো কোণ আটাইতকৈ সৰু, এই কোণটোৰ বিপৰীত বাহুডাল সদায় আন দুডালৰ তুলনাত ই চুটি হ'ব, আৰু এই চুটি বাহুডালৰ বিপৰীত কোণটো সদায় সৰু হ'ব। এইকেইটা কথা আমি মনত থ'ব লাগিব প্ৰথমতে, তাৰ পাছত আমি এই সমস্যাবোৰ সমাধান কৰিব পাৰিম। তেতিয়াহ'লে আমি প্ৰথম সমস্যাটো সমাধান কৰি লওঁ। ত্ৰিভুজটো ধৰা হ'ল, দেখিছোঁ ইয়াত আমি প্ৰথমতে ধৰা হ'ল কোণ বি সমকোণ ABC এটা সমকোণী ত্ৰিভুজ। কোণ বি সমকোণ ABC এটা সমকোণী ত্ৰিভুজ, অৰ্থাৎ বি কোণটো আমি সমকোণ বুলি ধৰি লৈছোঁ আৰু সমকোণ ত্ৰিভুজ। প্ৰমাণ্য মানে হৈছে প্ৰমাণ কৰিব লাগে। কি প্ৰমাণ কৰিব লাগে? সমকোণৰ বিপৰীত বাহুডাল অৰ্থাৎ AC বাহুডাল আন দুটাতকৈ দীঘল। আমি AC গ্ৰেটাৰ দেন, এইটো গ্ৰেটাৰ চিন হয়, ডাঙৰ চিন, AB আৰু AC গ্ৰেটাৰ দেন BC। ACডাল ABতকৈও ডাঙৰ দেখাব লাগিব, আৰু ACডাল এই অতিভুজডাল BCতকৈও ডাঙৰ দেখাব লাগিব। এতিয়া আমি এই ত্ৰিভুজৰ কোণকেইটা যোগ কৰোঁ। A কোণ প্লাছ এই কোণটো প্লাছ B কোণ প্লাছ কোণ C। ত্ৰিভুজ এটাৰ আটাইকেইটা কোণ যোগ কৰিলে আমি কিমান ডিগ্ৰী পাম? 180 ডিগ্ৰী। ত্ৰিভুজৰ পিছফালে লিখিলোঁ, ত্ৰিভুজৰ কোণৰ সমষ্টি 180 ডিগ্ৰী। ত্ৰিভুজৰ কোণৰ সমষ্টি 180 ডিগ্ৰী। এতিয়া আমি 12 চিন দিলোঁ ইয়াত, তাৰপাছত A কোণ আহিলে, B কোণটো আমি কিমান ডিগ্ৰী আছে বুলি কৈছোঁ? ইয়াত 90 ডিগ্ৰী, কাৰণ ই সমকোণ, প্লাছ কোণ C ইকুৱেল 180 ডিগ্ৰী। তাৰপাছত আমি A কোণ আৰু C কোণ এইফালে থৈ দিওঁ, কোণ A প্লাছ কোণ C। 90 ডিগ্ৰী যিটো মান আছিলে B কোণৰ মান, এইটো সমান চিনৰ এই লেফ্ট হেণ্ড ছাইডত আছে, আৰু আমি ৰাইট হেণ্ড ছাইডত লৈ যাওঁ। এইফালে 180 আছিলে, 90 ডিগ্ৰীটো এইফালে প্লাছত আছিলে, সমান চিনৰ এইটো ছাইডত, এইটো ছাইডত মাইনাছত হ'ব, -90। তোমালোকে হয়তো চবেই জানা এইটো কথা। 12 চিন দিলোঁ, A প্লাছ কোণ C, 180 বা 90 গ'লে 90 থাকিলে, অৰ্থাৎ A কোণটো আৰু B কোণটো যোগ কৰিলে আমি 90 ডিগ্ৰী পাওঁ। আনহাতে B কোণটো ই অকলেই 90 ডিগ্ৰী আছে, কিন্তু A কোণ আৰু C কোণ দুইটা মিলাইহে 90 ডিগ্ৰী আছে। অৰ্থাৎ B কোণটো এই বাকী দুটা কোণতকৈ ই ডাঙৰ। এইটো কোণতকৈও ডাঙৰ হ'ব আৰু এইটো কোণতকৈ ডাঙৰ হ'ব B কোণটো, কাৰণ এই দুটা কোণ লগ লগাইহে যিহেতু 90 ডিগ্ৰী, কিন্তু ই অকলেই 90 ডিগ্ৰী আছে। গতিকে বা এতেকে লিখিছোঁ আমি, এতেকে
কোণ বি গ্ৰেটাৰ দেন কোণ এ আৰু কোণ বি গ্ৰেটাৰ দেন কোণ চি, অৰ্থাৎ বি কোণটো এ কোণতকৈও ডাঙৰ আৰু চি কোণতকৈও ডাঙৰ। এতেকে বি কোণটো যদি ডাঙৰ হয়, বি কোণৰ বিপৰীত বাহু এডাল আৰু এ কোণৰ বিপৰীত বাহু এডাল। এতিয়া আমি মন কৰিব লাগিব, আমি কৈছিলোঁ যে আগতে এই বি কোণটো যিটো কোণ ডাঙৰ হয় সেই কোণৰ বিপৰীত বাহুডাল ডাঙৰ হ'ব। গতিকে এই দুটা কোণৰ তুলনাত আমি বি কোণটো ডাঙৰ পাইছোঁ আৰু এ কোণটো সৰু পাইছোঁ। তেতিয়াহ'লে বি কোণৰ বিপৰীত বাহুডাল হ'ব এ চি গ্ৰেটাৰ দেন সৰু কোণৰ বিপৰীত বাহুডাল হৈছে এডাল বি চি, অৰ্থাৎ এ চি গ্ৰেটাৰ দেন বি চি। এইটো হৈ গ'ল। তেনেদৰে আৰু ইয়াত পালোঁ আমি বি কোণটো চি কোণতকৈ ডাঙৰ। এই দুটা কোণৰ যদি তুলনা কৰোঁ, বি কোণটো আমি ডাঙৰ পাইছোঁ, চি কোণটো সৰু পাইছোঁ। বি কোণৰ বিপৰীত বাহুডাল এডাল আৰু চি কোণৰ বিপৰীত বাহুডাল হৈছে এডাল, এ বিডাল। তেতিয়াহ'লে আমি লিখিব পাৰোঁ বি কোণৰ বিপৰীত বাহু কোণ আছে এইটো বিপৰীত বাহু এ চি গ্ৰেটাৰ দেন চি কোণৰ বিপৰীত বাহু এ বি। ইয়াত আমি পিছফালে লিখি দিওঁ ডাঙৰ কোণৰ বিপৰীত বাহু সৰু কোণৰ বিপৰীত বাহুতকৈ দীৰ্ঘ আমি লিখি দিলোঁ। তাৰপিছত এতেকে এ চিডাল, যিহেতু এ চিডাল বি চিতকৈও দীঘল হ'ল আৰু এ চিডাল এ বিতকৈও দীঘল হ'ল। এতেকে আমি এ চিডাল হৈছে এই ত্ৰিভুজটোৰ অতিভুজ। এতেকে ইয়াত বাক্যটো লিখি দিম আমি সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত অতিভুজেই হ'ল দীৰ্ঘতম বাহু। ইমানখিনি লিখি দিলেও হৈ যাব আমাৰ। ইয়াত প্ৰুফ লিখি দিব পাৰা, প্ৰমাণ কৰা হ'ল বা প্ৰুফ লিখি দিলেও হৈ যাব। ইয়াৰ পাছত আমি 2 নম্বৰ সমস্যাটো সমাধান কৰোঁ। প্ৰশ্নটো দিয়া আছে ত্ৰিভুজ এ বি চিৰ এ বি আৰু এ চি বাহু ক্ৰমে পি আৰু কিউ বিন্দুলৈ বহাই দিয়া হৈছে। এ বি চি ত্ৰিভুজ এটা দিয়া আছে আৰু এ বি বাহুডালক পি বিন্দুলৈ আৰু এ চি বাহুডালক কিউ বিন্দুলৈ বহাই দিয়া হৈছে বুলি দিয়া আছে প্ৰশ্নটোত। তদুপৰি কোণ পি বি চি লেছ দেন কোণ কিউ চি বি, পি বি চি এইটো কোণ আৰু কিউ চি বি এইটো কোণ, এই কোণ দুটাৰ তুলনাত দুইটা কোণত যদি আমি তুলনা কৰোঁ তেতিয়াহ'লে এই চি কোণটো ডাঙৰ বুলি দিয়া আছে আৰু এই বি কোণটো সৰু বুলি দিয়া আছে। দেখুওৱা যে এ চি ইয়াৰ পৰা ইয়ালৈ এ চি গ্ৰেটাৰ দেন এ বি, অৰ্থাৎ এ চি বাহুডাল এ বি বাহুতকৈ দীৰ্ঘ দেখাব লাগে। আমি এই ত্ৰিভুজটোত এ চি বাহুডাল এ বি বাহুৰ তুলনাত যদি দীৰ্ঘ দেখুৱাবলগীয়া হয় তেতিয়াহ'লে এইডালৰ বিপৰীত কোণ এইটো আৰু এইডালৰ বিপৰীত কোণ এইটো, এই কোণ দুটাৰ তুলনা কৰিব লাগিব। যদি আমি এইটো কোণ ডাঙৰ দেখাব পাৰোঁ এইটো কোণৰ তুলনাত, মানে এইটো কোণ আৰু এইটো কোণ যদি তুলনা কৰোঁ তেতিয়াহ'লে এই কোণটো সৰু হ'ব লাগিব আৰু এইটো কোণ ডাঙৰ হ'ব লাগিব। যদি আমি এইটো দেখুৱাব পাৰোঁ তেতিয়াহ'লে এই কোণটোৰ বিপৰীত বাহু এ চি বাহু আৰু এই কোণৰ বিপৰীত বাহু এ বি বাহু সৰু দেখুৱাব পাৰিম, অৰ্থাৎ এইডালৰ তুলনাত এইডাল আমি সৰু দেখাব পাৰোঁ। তেতিয়াহ'লে আমি এই কোণ দুটা প্ৰথমতে তুলনা কৰিম। প্ৰথমতে আমি এইটো কোণে যোগ কৰোঁ। কোণ পি বি চি এইটো কোণ আৰু এইটো কোণৰ নাম হ'ব এ বি চি প্লাছ এ বি চি, দুইটা কোণ এইটো কোণ আৰু এইটো কোণ যোগ কৰিলে 180 ডিগ্ৰী হ'ব। কি কাৰণে হ'ব মই কৈ আছোঁ, ব্ৰেকেটৰ ভিতৰত লাগিব ৰৈখিক জুৰীয়া কোণৰ মাপ 180 ডিগ্ৰী।
এডাল ৰেখাৰ ওপৰত যদি দুটা কোণ থাকে, এফালে এটা কোণ এফালে এটা কোণ, তেতিয়াহ'লে এই দুটাক ৰৈখিক জুৰীয়া কোণ বুলি কোৱা হয়। আৰু এই ৰৈখিক জুৰীয়া কোণৰ মাপ এডাল ৰেখাৰ ওপৰতে যিহেতু থাকিব, তো তেতিয়াহ'লে ইয়াৰ মান সদায় 180 ডিগ্ৰী হ'ব। আমি এইটো 1 নম্বৰ সমীকৰণ বুলি ধৰিছোঁ, 1 নম্বৰ সমীকৰণ। এনেদৰে আমি এইটো কোণ আৰু এইটো কোণ যোগ কৰোঁ। এই কোণটোৰ নাম হ'ব ACB, এংগল ACB প্লাছ, আৰু এইটো কোণৰ নাম হ'ব BCQ, এংগল BCQ। দুইটা যদি যোগ কৰোঁ, এইটো কোণে যোগ কৰোঁ, এইটো 180 ডিগ্ৰী হ'ব। কাৰণ কেলে এইডাল ৰেখা, এইডাল আমি ধৰিছোঁ ৰেখাডাল, আৰু এইডাল হৈছে দুটা কোণ উৎপন্ন কৰিছে এইডালে। এইফালে কোণ আৰু এইফালে কোণটো যোগ কৰিলে 180 হ'ব। এইটো ৰৈখিক জুৰীয়া কোণ বুলি আমি লিখিম। ওপৰৰ লাইনটো লিখিছোঁ ৰৈখিক জুৰীয়া কোণ, আৰু এইটো 2 নম্বৰ সমীকৰণ। এতিয়া 1 আৰু 2 নং সমীকৰণটো আমি চাবলৈ যাওঁ। এই কোণ দুটা যোগ কৰিলেও 180 ডিগ্ৰী হয়, আৰু এই দুটা কোণ যোগ কৰিলেও 180 ডিগ্ৰী হয়। অৰ্থাৎ এই দুটা কোণৰ মান যদি 180 হয় আৰু এই দুটা কোণৰ মান যদি 180 ডিগ্ৰী হয়, তেতিয়াহ'লে আমি এই দুটা কোণৰ লগত এই দুটা কোণ আমি সমান লিখিব পাৰিম। গতিকে আমি 1 আৰু 2 পৰা পাওঁ। আমি 180 বাদ দিম, আমি এই দুটা কোণৰ লগত এই দুটা কোণ আমি সমান লিখিম। PBC প্লাছ এংগল ABC সমান চিহ্ন আহিব লাগিব। তাৰপিছত কোণ ACB, এইটো প্ৰশ্ন দিয়া মতে দেখোঁ আমি BCQ আছে, আমি লিখিম QCB, একেটা কোণে বুজাব। BCQ QCB একেটা কোণকে বুজাব। আমি এই প্ৰশ্নটো যিহেতু QCB দিয়া আছে, আমি QCB তেনেকৈ লিখিলোঁ। কিন্তু এইকেইটা কোণ এতিয়া আমি তুলনা কৰোঁ। PBC এইটো কোণ আৰু QCB এইটো কোণ। প্ৰশ্নটো দিয়া আছিলে যে এইটো কোণৰ তুলনাত ডাঙৰ, অৰ্থাৎ এইটো কোণ ডাঙৰ এইটো কোণ সৰু। তেতিয়াহ'লে আমি ইয়াত মন কৰোঁ, এইটো হৈছে PBC কোণ, এইটো কোণ, আৰু এইটো হৈছে QCB এইটো কোণ। অৰ্থাৎ এই দুটা কোণৰ যদি তুলনা কৰোঁ, এইটো কোণটো হৈছে ডাঙৰ আৰু এইটো হৈছে সৰু, আৰু এই দুটা কোণ যোগ কৰিলে মানে এই দুটা কোণৰ লগত সমান হয়। অৰ্থাৎ এই কোণটো সৰু আৰু এই কোণটো যদি ডাঙৰ হয়, তেতিয়াহ'লে এই কোণটো সৰু আৰু এই কোণটো ডাঙৰ হ'ব লাগিব। আমি এনেকৈ লিখিম। কিন্তু কি দিয়া আছিলে আমাক, সেইটো আমি প্ৰথমতে লিখোঁ। ই ওপৰত দিয়া আছিলে, আমি চাই লৈছোঁ। এইটো PBC লেছ দেন এংগল QCB। ভালকৈ অলপ ধ্যান দিলে আমি বুজি পাম। এই কোণটো ডাঙৰ আৰু এই কোণটো সৰু বুজাইছে। কিন্তু এই দুটা যোগ কৰিলে আৰু এই দুটা যোগ কৰিলে আকৌ সমান হয়। তেতিয়াহ'লে কি হ'ব লাগিব? এইটো কোণ ডাঙৰ হ'ব লাগিব আৰু এইটো কোণ সৰু হ'ব লাগিব। আমি এনেকৈ যদি লিখোঁ, এইটো ডাঙৰ আৰু এইটো সৰু, এই দুটা তুলনা কৰিলে। মই লিখি দিছোঁ বুজি পাবৰ কাৰণে, কিন্তু পৰীক্ষাত লিখিব নালাগে এইকেইটা। এইটো সৰু এইটো ডাঙৰ, তেতিয়াহ'লে কি হ'ব লাগিব? আকৌ এই দুটা কোণ যোগ কৰিলে এই দুটা কোণৰ লগত সমান হয়, যোগ কৰা কোণৰ লগত সমান হয়। তেতিয়াহ'লে এইটো কি হ'ব লাগিব? এইটো ডাঙৰ হ'ব লাগিব, এইটো সৰু হ'ব লাগিব। তেতিয়া সৰু ডাঙৰ যোগ কৰিলে যিমানটো হয়, এফালে সৰু ডাঙৰ যোগ কৰিলে সিমানটো হ'ব। তেতিয়াহ'লে আমি কি লিখিব পাৰিম? এতেকে এংগল ABC গ্ৰেটাৰ দেন এংগল ABC ডাঙৰ, এংগল ABC ডাঙৰ ACBতকৈ। তেতিয়াহ'লে ABC কোণটো, ABC এইটো কোণ ডাঙৰ ওলালে এইটো কোণৰ তুলনাত, এইটো হৈছে ACB। এই দুটা কোণ তুলনা কৰিছোঁ আমি, ABC গ্ৰেটাৰ দেন ACB, অৰ্থাৎ এই কোণটো এইটো কোণৰ তুলনাত ডাঙৰ ওলাইছে। তেতিয়াহ'লে আমি এই ডাঙৰ কোণৰ বিপৰীত বাহুডাল ডাঙৰ লিখিব পাৰিম সৰু কোণৰ বিপৰীত বাহুডালৰ তুলনাত। এনেকৈ লিখিম আমি, এতেকে AC গ্ৰেটাৰ দেন AB। পিছফালে এটা বাক্য লিখি দিব লাগিব যে ডাঙৰ কোণৰ বিপৰীত বাহু সৰু কোণৰ বিপৰীত বাহুতকৈ দীৰ্ঘ।
বা দীৰ্ঘতম লিখিব পাৰা। ডাঙৰ কোণৰ বিপৰীত বাহু সৰু কোণৰ বিপৰীত বাহুতকৈ দীৰ্ঘ। প্ৰুফ ইমানখিনি কৰিলে আমাৰ সমস্যাটো সমাধান হৈ যাব। এইবাৰ আমি 3 নম্বৰ প্ৰশ্নটো সমাধান কৰোঁ। ইয়াত দিয়া আছে বি কোণ লেছ দেন কোণ এ আৰু চি কোণ লেছ দেন কোণ ডি। দেখুওৱা যে এ ডি লেছ দেন বি চি। আমাক দিয়া আছে প্ৰথমতে বি কোণটো এ কোণতকৈ সৰু, চি কোণটো ডি কোণতকৈ সৰু, আৰু দেখুৱাব লাগে এ ডি লেছ দেন বি চি। এইডাল এ বি চি ডালতকৈ সৰু দেখুৱাব লাগে। তেতিয়াহ'লে আমি দুটা ত্ৰিভুজ দিছে, আমি দুটা ত্ৰিভুজ বেলেগ বেলেগকৈ কৰিব লাগিব। প্ৰথমতে আমি এইটো ত্ৰিভুজ লওঁ বি এ অ'। এই ত্ৰিভুজটো যদি লওঁ আমি ত্ৰিভুজ বি এ অ', এই ত্ৰিভুজত বি কোণটো সৰু আৰু এ কোণটো ডাঙৰ, তেতিয়াহ'লে এ কোণৰ বিপৰীত বাহুডাল ডাঙৰ হ'ব আৰু বি কোণৰ বিপৰীত বাহুডাল সৰু হ'ব। আমি এনেকৈ লিখিব পাৰিম ইয়াত এটা কথা লিখি যাব লাগিব আমি কোণ বি লেছ দেন কোণ এ। প্ৰশ্নটো দিয়া আছে, আমি দিয়া আছে লিখিছোঁ, দিয়া আছে। তো এইটো কোণ যিহেতু সৰু আৰু এইটো কোণ ডাঙৰ, বি কোণটো সৰু এ কোণটো ডাঙৰ, তেতিয়াহ'লে এ অ' বি কোণৰ বিপৰীত বাহু হ'ল এ অ' লেছ দেন ডাঙৰ কোণৰ বিপৰীত বাহু অ' বি ডট 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 1 নম্বৰ। আকৌ এইটো ত্ৰিভুজলৈ যাওঁ আমি। এই ত্ৰিভুজৰ নাম হ'ব ত্ৰিভুজ চি ডি অ'। এইটো ত্ৰিভুজ। এই ত্ৰিভুজত কি দিয়া আছিলে আমাক চি কোণটো কোণ চি লেছ দেন কোণ ডি, অৰ্থাৎ ডি কোণটো ডাঙৰ চি কোণটোৰ তুলনাত। এই দুটা কোণ যদি আমি চাওঁ, ডি কোণটো ডাঙৰ আৰু এই কোণটো চি কোণটো সৰু, তেতিয়াহ'লে এই ডি কোণটো ডাঙৰ বাহুডাল ডাঙৰ হ'ব চি কোণৰ বিপৰীত বাহুৰ তুলনাত। অৰ্থাৎ আমি লিখিম অ' চি, অ' চি সৰুটো আগতে লিখিব লাগিব অ' ডি লেছ দেন অ' ডিডাল লেছ দেন কাৰ তুলনাত অ' চি ডট 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 ডট। এইটো 2 নম্বৰ সমীকৰণ। ইয়াত আমি এইটো দিয়া আছে লিখি দিছোঁ, দিয়া আছিলে প্ৰশ্নত দিয়া আছে। এতিয়া আমি 1 আৰু 2 সমীকৰণ দুটা যোগ কৰোঁ। 1 + 2 1 নম্বৰ সমীকৰণ আৰু 2 নম্বৰ সমীকৰণ যোগ কৰোঁ। 1 নম্বৰ সমীকৰণৰ প্ৰথমতে আহিব অ' এ প্লাছ ইয়াৰ পৰা আহিব অ' ডি, দুইটাতে লেছ দেন আছে, আমি লেছ দেন দিছোঁ, লেছ দেন ইয়াৰ আহিব অ' বি প্লাছ চিন আহিলে যোগ কৰাৰ কাৰণে যোগ কৰিছোঁ, যোগ কৰাৰ কাৰণে প্লাছ চিনডাল আহিছে অ' চি। এতিয়া আমি চিত্ৰটোত চাওঁ, সমান চান দিলোঁ, এই চিত্ৰটোত চাওঁ। এতিয়া অ' এ আৰু অ' ডি যোগ কৰিলে আমি এ ডি পাম। অ' এ প্লাছ অ' ডি, এই টুকুৰা আৰু এই টুকুৰা যোগ কৰিলে আমি এ ডি পালোঁ। লেছ দেন অ' বি আৰু অ' চি যোগ কৰোঁ, অ' বি অ' চি, এই দুটুকুৰা যোগ কৰিলে আমি বি চি পাম। এইটোৱে আছিলে আমাৰ প্ৰমাণ কৰিবলগীয়া, দেখুওৱা যে এ ডি লেছ দেন বি চি।